নমস্কাৰ, মই সাহিত্য চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেসিলৈ লৈ আহিছোঁ আজি আন এটি গুৰুত্বপূৰ্ণ খবৰ। যি সময়ত ভাৰতবৰ্ষতে কৰোনাৰ ভয়াৱহ পৰিস্থিতি, সেই সময়ত কৰোনাৰ ভেকচিন সকলোৰ বাবে অনিবাৰ্য। কিন্তু কোভিড ভেকচিন ল'বলৈ গৈ আপোনাৰ সামাজিক দূৰত্ব বজাই ৰখাৰ বাধা আহিছে নেকি? টিকাকৰণ কৰিবলৈ গৈ আপুনি সমবেত হৈছে নেকি মানুহৰ বৃহত্ত ভিৰৰ মাজত? আজি এনে এক প্ৰতিবেদন আমাৰ হাতত। ডবকা হাজী আনফৰালি কলেজত ভেকচিন ল'বলৈ গৈ এক বৃহত্ত ভিৰৰ তেলাহেঁচাজনক পৰিস্থিতি সৃষ্টি হোৱাৰ দৃষ্টিগোচৰ হয়। বিভিন্ন ঠাইৰ মানুহে সামাজিক দূৰত্ব ভংগ কৰি হেতা ওপৰা লগোৱাৰ দৃশ্য দেখা পোৱা গৈছে। কিন্তু আমাৰ প্ৰশ্ন এয়া যে যদি ভেকচিনৰ নামত এনেধৰণৰ কাৰ্য সংগঠিত হৈ থাকে, তেন্তে কৰোনাৰ পৰা হাত সাৰাৰ ক্ষেত্ৰত ৰাইজ কিমান দূৰ সফল হ'বনো? ভেকচিন আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কিন্তু সাৱধান হওক। ভেকচিন ল'বলৈ গৈ শাৰী পাতাৰ সময়ত সামাজিক দূৰত্ব বাৰ্তাই মাস্ক পৰিধান কৰি এটা শৃংখলা বজাই ৰাখক। নহ'লে এনেই কাৰ্য যদি প্ৰতিবাৰে সংঘটিত হয়, তেন্তে কোভিডৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি হোৱাহে সম্ভাৱনা বেছি থাকিব। আপোনাৰ প্ৰাণৰ সুৰক্ষা আপোনাৰ হাতত, গতিকে ভেকচিন ল'বলৈ যাওঁতে সাৱধান হওক। আমি আপোনালোকক প্ৰেৰণ কৰিছোঁ ডবকাৰ পৰা মুন্নাই আগবঢ়োৱা প্ৰতিবেদন। আপোনাৰ সহযোগে আমাৰ কাম্য, গতিকে চাই থাকক ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।